প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। কবি ডক্টৰ ভূপেন হাজৰিকা। প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক, তোমাৰ পাইপ কি কোৱা? মনৰ দুৱাৰ মেলি নিৰ্ভীকভাৱে ক'লো, তোমাৰ শক্তিখিনি দিয়া। বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক'লে, তোমাৰ কাম্য কি কোৱা? মই ক'লো, বজ্ৰ তোমাৰ শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। এদিন আকাশে ক'লে, জনৈক গীতিকাৰে অকণি আকাশ দেখো মাগে, তুমি কিয় আজি বাৰু কম্পিত কণ্ঠৰে মাগিছা সৰ্বাকাশত্তা? মই ক'লো, তুমিতো কৈছিলা ৰাতিপুৱা যিমানে বিলাই দিবা সিমানেই মহান হ'বা, তাৰে নাম সঁচা উদাৰতা। সেয়েহে আকাশ, তুমি যদি দিব খুজিছাই সংকীৰ্ণতা এৰি দিয়া, অৱদানৰূপী তোমাৰ পূৰ্ণ বিশালতা দিয়া যদি আজিয়েই দিয়া।